A unit is the standard of reference chosen to measure or express any physical quantity. যিকোনো physical quantity এটা measure বা express কৰিবৰ বাবে আমি যাক standard হিচাপে লওঁ তাকে আমি কি বুলি কম ইউনিট বুলি কম এটা তোমালোকে এইখিনি বস্তু অলৰেডি পাই আহিছা ওকে দেয়াৰ এসআই সিস্টেমত কি আছে সাতটা আমাৰ বেসিক ইউনিট আছে ওকে এই চাৰ্টখন তোমালোকে অকমান চাই থব লাগিব yes the international system of units ইয়াতে আমাৰ কি আছে ওকে এইকিটা হল আমাৰ বেসিক বা ফান্ডামেন্টাল ইউনিট বুলি কওঁ অসমীয়াত এইকিটা কয় মৌলিক একক ঠিক আছে ইয়াৰ হেল্প লৈ আমি যিবিলাক ইউনিট ডেৰাইভ কৰিম সেইবিলাকক আমি ডেৰাইভড ইউনিট বুলি কম অৰ্থাৎ বেলেগ যদি ইউনিট উলাব লাগে ন এইকিটা আমি হেল্প লবই লাগিব ঠিক আছে এইকিটা হল আমাৰ বেসিক অর ফান্ডামেন্টাল ইউনিট সাতটা আছে এইকিটা কি কি হয় মই অকমান দেখাই দিছো চাইজা ওকে এটা প্ৰথম আছে লেংথক আমি এল আখৰটো বুজাও আৰু ইয়াৰ এসআই সিস্টেমত ইয়াৰ ইউনিটটো হ'ব মিটাৰ it is represented by m okay তাৰ পিছত আছে মাস yes মাস m আখৰে বুজাম আৰু ইয়াৰ এসআই সিস্টেমত ইয়াৰ ইউনিটটো হ'ল কেজি okay কিলোগ্ৰাম টাইম yes টাইমটো আমি টি আখৰে বুজাম আৰু ইয়াৰ এসআই সিস্টেমত যেটো ইউনিট হয় হেতু হয় সেকেন্ড okay represented by s তাৰ পিছত আছে ইলেক্ট্ৰিক কারেন্ট ওয়্যারডাল মাজৰে যে ইলেক্ট্ৰিক্যাল কারেন্ট যাব এই কারেন্টটো আমি কি হিচাপত জখো কি ইউনিটত জখো ইটস এম্পিয়ার রিপ্রেজেন্ট বাই এ ওকে আৰু সিম্বলটো হল আই তাৰ পিছত আছে থার্মোডাইনামিক টেম্পারেচাৰটো আমি ক্যাপিটাল লেটাৰ টি আখৰে বুজাও আৰু ইউনিটটো হল কেলভিন কে ওকে টেম্পারেচাৰ বেলেগ বেলেগ ইউনিট আছে মই পঢ়াম তোমালোকক ডিগ্ৰী সেলসিয়াস আছে ডিগ্ৰী সেলসিয়াস আছে ফাৰেনহাইট আছে আৰু কেলভিন আছে তাৰ ভিতৰত আমি কেলভিনটো হল আমাৰ এসআই সিস্টেম মতে এটো আমাৰ মানে ফান্ডামেন্টাল বা বেসিক ইউনিট কেলভিন দ্যাটস অ্যামাউন্ট অফ সাবস্টেন্স ইট ইজ n দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় আৰু ইউনিটটো হল মোল mol ওকে তাৰ পিছত আছে লুমিনাস ইন্টেন্সিটি ওকে এটো হল আমাৰ cd ক্যান্ডেলা ওকে নেক্সট আমি আহি যাও নেক্সট স্লাইডলৈকে আমি মুভ কৰি আছো এইকেইটা হল ফান্ডামেন্টাল বা বেসিক ইউনিট ওকে এইকেইটাৰ হেল্প লৈ আমি যিকিটা ইউনিট উলাম হেকিটাক আমি কম ডেৰাইভড ইউনিট মন কৰিবা ডেৰাইভড ইউনিট হল ফান্ডামেন্টাল ইউনিটৰ হেল্প লৈ কিনে আমি ডিটাৰমাইন কৰিম ঠিক আছে যেনে এৰিয়া yes এৰিয়া এখন তোমালোকৰ ঘৰত যেনিবা গাৰ্ডেন এখন আছে yes গাৰ্ডেনখন ইয়াতে যেনিবা breadth to 2 meter আৰু length to 4 meter yes ইয়াৰ এৰিয়াটো লাব লাগে এটা এৰিয়াৰ আমাৰ যদি এৰিয়া উলাও তেতিয়া আমি কৰিম l into b length into breadth এটা length দিয়া আছে 4 meter yes এটা আমাৰ lengthৰ যেটো ফান্ডামেন্টাল ইউনিট মিটাৰত আছে 4 meter আৰু breadth আছে 2 meter yes 4 into 2 8 meter square is the unit of area this meter square which is determined with the help of fundamental unit this meter okay মানে fundamental unit or help লৈ যিবিলাক ইউনিট আমি উলাম যিবিলাকৰ ইউনিট উলাম হেবিলাকক আমি derived unit বুলি কম ঠিক তেনেদৰে yes ঠিক তেনেদৰে আমাৰ কি আহিব density yes density অসমীয়াত ঘনত্ব বুলি কয় yes density আমাৰ কি হ'ব density হদায় আমাৰ কি হয় mass by volume yes mass by volume এটা mass তোমালোকে কি পাইছিলা yes massৰ বা ভৰ আমি অলৰেডি ফান্ডামেন্টাল ইউনিটৰ পাইছিলো এটা আমাৰ কি হয় কেজি আৰু ভলিউম আমাৰ কি আছিল ভলিউম হ'ব আমাৰ মিটাৰ কিউব ওকে ভলিউমটো মই এটা উলোৱা নাই এটা মই ডাইৰেক্ট দেখাইছো ভলিউমটো হ'ব মিটাৰ কিউব সো ডেন্সিটি ইউনিটটো হ'ব কেজি পাৰ মিটাৰ কিউব that is the unit of density okay it is a derived unit why it is derived unit because we take the help of the fundamental unit to determine the unit of density okay অর্থাৎ ফান্ডামেন্টাল ইউনিটৰ হেল্প লৈ ফান্ডামেন্টাল ইউনিটৰ হেল্প লৈ যিবিলাক ইউনিটৰ আমি ডিটাৰমাইন কৰো তাক আমি কি বুলি কওঁ derived unit ঠিক আছে